নমস্কাৰ বন্ধুসকল, CL পাৰ্চনেল অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি যিহেতু গ্ৰেড 4 ভাইভা ইণ্টাৰভিউ কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিছোঁ। 10 পাছৰ কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰা প্ৰায় শেষ। এতিয়া ৰিড আপ টু ক্লাছ 8 যিসকলে 8 পাছৰ ইণ্টাৰভিউ দি আছে তেওঁলোকৰ কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিছোঁ। কি মৌখিকত কি প্ৰশ্ন সুধিছে আৰু তাৰ সকলোবিলাকৰ উত্তৰসমূহ আমি আলোচনা কৰিছোঁ। যিহেতু 3টা পাৰ্ট আলোচনা কৰিলোঁ, এইটো 4 নম্বৰ পাৰ্ট। গতিকে কি কুৱেশ্যন কৰিছে এতিয়ালৈকে, আজি হৈছে 23 তাৰিখ, এই 23 তাৰিখলৈকে কি কুৱেশ্যন কৰিলে এই সকলোবিলাক আমি উত্তৰ সৈতে আলোচনা কৰিম। গতিকে কৰি আছোঁ বাৰু, কৰিম এতিয়া। কি আছিল কুৱেশ্যনবিলাক, কি সুধিছে। 21 তাৰিখে ইণ্টাৰভিউৰ এজন প্ৰাৰ্থীয়ে 22 তাৰিখে কমেণ্ট কৰি জনাইছে যে তেওঁ সুধিছে বোলে ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল। ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল। প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে জৱাহৰলাল নেহৰু। এইবিলাক সকলোবিলাক কুৱেশ্যন আমি আলোচনা কৰিছোঁ। তাৰপিছত সুধিছে আহোমসকল ভাৰতলৈ কেতিয়া আহিছিল। আহোমসকল কেতিয়া ভাৰতলৈ আহিছিল, এইটো হৈছে আহোমসকল ভাৰতলৈ আহিছিল 1228 চনত। 1228 চনত আহোমসকল অসমলৈ আহিছিল। আৰু তেওঁলোক ক'ৰ পৰা আহিছিল, তেওঁলোক মাউলুং বা মুংমাৰ পৰা তেওঁলোক আহিছিল। পাটকাই পৰ্বত পাৰ হৈ তেওঁলোক অসমলৈ আহিছিল। আৰু তাৰপিছত সুধিছে যে আহোমসকলে চৰাইদেউত কেতিয়া স্থায়ীভাৱে ৰাজধানী স্থাপন কৰিছিল, এইটো কুৱেশ্যন সুধিছে। ইয়াৰ সম্পূৰ্ণ উত্তৰ যাব 1253 খ্ৰীষ্টাব্দত বা 1253 চনত চুকাফাই চৰাইদেউত স্থায়ীভাৱে ৰাজধানী পাতিছিল। গতিকে সেইখিনি ৰিলেটেড কুৱেশ্যন একেলগে সুধি দিয়ে, তেনেকৈ ৰিলেটেড কুৱেশ্যনবিলাক আপোনালোকে ভালদৰে চাব। তেওঁক আৰু এটা কুৱেশ্যন হৈছিল তিনিচুকীয়া কোনফালে বুলি সুধিছিল। তিনিচুকীয়া হৈছে অসমৰ পূব দিশত থকা এখন জিলা। অসমৰ পূব দিশত থকা এখন জিলা তিনিচুকীয়া। বা শদিয়া কোন ঠাইত, এইটো সুধিছে। শদিয়া তিনিচুকীয়াতে আছে, গতিকে সেইটো মনত ৰাখিব। ইয়াৰ পিছত নেক্সট এজন প্ৰাৰ্থীয়ে কমেণ্ট কৰি জনাইছে যে তেওঁ অসমৰ বৰ্তমান এডুকেশ্যন মিনিষ্টাৰ মানে শিক্ষামন্ত্ৰীগৰাকী কোন সুধিছে। তাৰপাছত সুধিছে মেঘালয়ৰ বৰ্তমান গভৰ্ণৰ কোন। মেঘালয়ৰ বৰ্তমান CM কোন, চিফ মিনিষ্টাৰ মানে মুখ্যমন্ত্ৰী কোন সুধিছে। গতিকে আপোনালোকে নিজৰ ঠাইখনৰ লগতে নিজৰ ৰাজ্যখনৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্য এখনৰ আপোনালোকে গভৰ্ণৰ বা চিফ মিনিষ্টাৰ আপোনালোকে এই দুটা নাম বিশেষকৈ জানি যাব। বেলেগ একো নাজানিলেও সেই দুটা আপোনালোকে চাই যাব, যাতে যিহেতু আমাক উত্তৰ পূৰ্বাঞ্চলক কি বুলি কোৱা হয়, 7 চিষ্টাৰ বা সাত ভনী বুলি কোৱা হয়। গতিকে এই সাতখন ৰাজ্যৰ গভৰ্ণৰ বা চিফ মিনিষ্টাৰ এইকেইটাৰ নাম আপোনালোকে জানি যাব, যাতে আপোনালোকক কুৱেশ্যনটো কৰিলে আপোনালোকে এনচাৰটো দিব পাৰে, যাতে আপোনালোকে এনচাৰটো দিব নোৱাৰাকৈ ঘূৰি আহিব লগা নহয়। গতিকে আপোনালোকে সেইখিনি চাই যাব। অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন, হয়তো আপোনালোকে সকলোৱে জানে। অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী হৈছে ৰণোজ পেগু ডাঙৰীয়া। তাৰপাছত মেঘালয়ৰ বৰ্তমান গভৰ্ণৰ কোন, এইটো কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব ব্ৰিগেডিয়াৰ BD মিশ্ৰা। তেওঁ ফৰ্মাৰ ব্ৰিগেডিয়াৰ হয় আৰু বৰ্তমান তেওঁ মেঘালয়ৰ গভৰ্ণৰ পদত অধিষ্ঠিত বা ৰাজ্যপাল পদত মানে নিয়োজিত হৈ আছে বৰ্তমান তেওঁ। আৰু বৰ্তমান মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকী হৈছে কনৰেড কংকাল চাংমা আৰু তেওঁ হৈছে 12 নম্বৰগৰাকী মেঘালয়ৰ মুখ্যমন্ত্ৰী। গতিকে মনত ৰাখিব, নামটো মনত ৰাখিব আৰু কিমান সংখ্যক মনত ৰাখিব। গতিকে সুধি দিব পাৰে কিমান সংখ্যক, 12 সংখ্যক মুখ্যমন্ত্ৰী তেওঁ। আৰু তেওঁৰ নাম হৈছে কনৰেড কংকাল চাংমা। আৰু এইজন প্ৰাৰ্থীকে আৰু এটা কুৱেশ্যন কৰিছে যে তুমি বৰ্তমান কি কাম কৰি আছা, এইটো কুৱেশ্যন হৈছে। গতিকে তুমি বৰ্তমান কি কাম কৰি আছা, যদি কিবা কাম কৰি আছা তেনেহ'লে কি কাম কৰি আছা বা সেই কামটোৰ বিষয়ে তুমি ভালকৈ জানি যাবা, যাতে কুৱেশ্যন কৰিলে সেই বিষয়ৰ ওপৰত কুৱেশ্যন কৰিলে আপুনি কুৱেশ্যনটো এনচাৰটো শুদ্ধকৈ দিব পাৰে। আৰু যদি একো কাম কৰা নাই তেনেহ'লে কাম কৰা নাই বুলি ক'লেই হ'ল। যদি যি কাম কৰিছা, যদি কৰি আছা তেনেহ'লে কামটোৰ বিষয়ে ভালকৈ জানি যাবা, যাতে আপোনালোকে এনচাৰটো স্পষ্টভাৱে দিব পাৰে। আপোনালোকৰ কোনো ধৰণৰ থটমত নোহোৱাকৈ নিজৰ কামটোৰ বিষয়ে স্পষ্টভাৱে ক'ব পাৰে। গতিকে নিজৰ কামটোৰ বিষয়ে ভালদৰে জানি যাবা। তাৰপিছত নেক্সট কেইটামান কুৱেশ্যন আজিও ৰিপিট হৈছে, প্ৰায় এইকেইটা কুৱেশ্যন প্ৰায় ৰিপিট হৈ থাকে। শৰাইঘাটৰ যুদ্ধৰ কথা, তাৰপিছত পথৰুঘাটৰ ৰণ, ফুলগুৰিত সেৱা, অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ, এইকেইটা কুৱেশ্যন। তাৰপিছত অসমৰ গুৱাহাটীত থকা বিমানবন্দৰটোৰ নাম, এইকেইটা কুৱেশ্যন। শৰাইঘাটৰ দলঙৰ কথা বা ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে আৰু দলং কেইখন কি কোন ঠাই সংযোগ কৰিছে, এইকেইটা কমন কুৱেশ্যন প্ৰায়। গতিকে এইকেইটা কুৱেশ্যন আপোনালোকে ভালদৰে চাবই। প্ৰায়বিলাক ষ্টুডেণ্টকে এইকেইটা কুৱেশ্যন মানে কমন পৰিয়ে আছে, আজিও সুধিছে এইকেইটা কুৱেশ্যন। সেই পাছত নেক্সট কুৱেশ্যন হৈছে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল। বা দিছপুৰত অসমৰ ৰাজধানী কিমান চনত স্থাপন কৰা হৈছিল, এইটো কুৱেশ্যন হৈছে। ইয়াৰ সম্পূৰ্ণ উত্তৰ যাব 1973 চনত। 1973 চনত দিছপুৰত অসমৰ ৰাজধানী স্থাপন কৰা হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যন সুধিছে এইটো পোষ্টটো যিহেতু পিয়ন বা চকীদাৰ এনেকুৱা পোষ্টে চাকৰিয়ে হয়, এই যি গ্ৰেড 4 যি ইণ্টাৰভিউ লৈ আছে সেই পোষ্টৰ বিষয়ে সুধিছে। পিয়ন এজন বা চকীদাৰ এজনৰ কি কাম হ'ব পাৰে, যদি এই পোষ্টটো পোৱা যায়, তুমি পোৱা, তেনেহ'লে পিয়ন এজন বা চকীদাৰ এজনৰ কি কাম হ'ব পাৰে বুলি তুমি ভাবা। গতিকে কেনেকুৱা ধৰণৰ কাম হ'ব পাৰে পিয়ন এজনৰ বা চকীদাৰ এজনৰ, ফাইলটো এখন টেবুলৰ পৰা সেইখন টেবুললৈ অনা নিয়া কৰা বা অন্যান্য কিছু ধৰণৰ কাম, বাহিৰা কামখিনি যিখিনি এনেকুৱা অফিচাৰৰ লগত ৰিলেটেড যিখিনি বাহিৰা কাম থাকে, টেবুলৰ ফাইল অনা নিয়া কৰা বা অন্যান্য কিছু কাম, সেইখিনি হৈছে পিয়ন বা চকীদাৰ এজনৰ কাম। তাৰপিছত নেক্সট সুধিছে গ্ৰেড 4 এই পোষ্টৰ এডভাৰটাইজমেণ্ট অনুসৰি কাষ্ট ৱাইজ প্ৰাৰ্থীয়ে কিমান বয়সলৈ এপ্লাই কৰিব পাৰিছে, এই পোষ্টটোত কিমান বয়সলৈ এপ্লাই কৰিব পাৰিছে, এইটো কুৱেশ্যন সুধিছে। যদি নৰ্মেলি চোৱা যায় জেনেৰেলসকলৰ 18 পৰা 40, তেওঁলোকৰ কোনো এজ ৰিলেক্সেশ্যন নাই, মানে কোনো বয়সৰ
বঢ়াই দিয়া নাযায় তেওঁলোকক জেনেৰেলসকলক। গতিকে তেওঁলোকৰ 18ৰ পৰা 40লৈকে। তাৰপাছত আহিব OBC বা MOBC। OBC বা MOBCৰ এজ ৰিলেক্সেশ্যন থাকে 3 বছৰ। গতিকে 3 বছৰ বঢ়াই দিয়া হয় যদি তেনেহ'লে তেওঁলোকৰ হ'ব 18ৰ পৰা 43। তাৰপাছত SC ST থাকে ৰিলেক্সেশ্যন 5 বছৰ। গতিকে তেওঁলোকৰ 18 to 45 হ'ব। তাৰপিছত যিসকল PWD কেণ্ডিডেটসকলৰ 10 year ৰিলেক্সেশ্যন থাকে। গতিকে তেওঁলোকৰ 50 হৈ যাব, 18 to 50 হৈ যাব। আৰু যিসকল এক্স ছাৰ্ভিচমেন তেওঁলোকৰ 2 বছৰ ৰিলেক্সেশ্যন থাকে। গতিকে তেওঁলোকৰ 18ৰ পৰা 42 হ'ব। গতিকে আপোনালোকে এইখিনি জানি ল'ব কাৰ কিমান ৰিলেক্সেশ্যন, এজ ৰিলেক্সেশ্যন কিমান আছে। গতিকে এইটো কুৱেশ্যন সুধিছে আজি, আপোনালোকে এইখিনি ভালদৰে চাই যাব। এজ ৰিলেক্সেশ্যনটো মানে এজৰ ওপৰত কুৱেশ্যন কৰিছে, কোন কাষ্টৰ প্ৰাৰ্থীয়ে কিমান এজলৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিছে। আৰু বহুত প্ৰাৰ্থীয়ে মোক কমেণ্ট কৰি জনাই আছে যে আমাৰ ডিষ্ট্ৰিক্টখনৰ ওপৰত এটা ভিডিঅ' বনাওক, কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে আমাৰ ডিষ্ট্ৰিক্টৰ ওপৰত, কেনেকুৱা ধৰণৰ কমেণ্ট কৰি আছে। বহুতে কৈ আছে যে আমাৰ নগাঁও ডিষ্ট্ৰিক্টখনৰ ওপৰত এটা ভিডিঅ' বনাওক, বা তেজপুৰখনৰ ওপৰত এটা ভিডিঅ' বনাওক, তাৰপিছত যোৰহাটৰ ওপৰত এটা ভিডিঅ' বনাওক, এনেকৈ বহুতে কমেণ্ট কৰি আছে। গতিকে তেওঁলোকক মই কওঁ, মই তেনেকুৱাকৈ ভিডিঅ' বনোৱাটো সম্ভৱ নহয়। আপোনালোকে নিজৰ ঠাইখনৰ বিষয়ে নিজে অলপ ভালদৰে ৰিচাৰ্চ কৰিব। নিজৰ ঠাইখনৰ MLA MP DC SP এইবিলাকৰ সকলোখিনি নাম জানি ল'ব। তাৰপিছত নিজৰ ঠাইখনত যদি কিবা এখন প্ৰসিদ্ধ দলং আছে বা প্ৰসিদ্ধ ঠাই আছে, প্ৰসিদ্ধ কোনোবা ব্যক্তি আছে, তেনেহ'লে সেইসকলৰ বিষয়ে পঢ়িব, অলপ জানি যাব তেওঁলোকৰ বিষয়ে। তেওঁলোকৰ যাতে কুৱেশ্যন কৰিলে তেওঁলোকৰ ওপৰত কুৱেশ্যন কৰিলে যাতে আপোনালোকে এনচাৰটো ভালদৰে দিব পাৰে। যদি ৰাষ্ট্ৰীয় উদ্যান আছে বা কিবা অভয়াৰণ্য আছে, তেনেহ'লে ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যখন কিহৰ কাৰণে বিখ্যাত, সেনেকুৱা কুৱেশ্যনখিনি নিজে চাই যাব। এতিয়া ধৰি লোৱা তেজপুৰ কিহৰ কাৰণে বিখ্যাত, তেজপুৰত অগ্নিগড় পাহাৰ আছে, তাৰপিছত বানৰ যাৰ লগত ৰিলেটেড কিছু কথা আছে তেজপুৰত। তাৰপিছত যোৰহাট ডিষ্ট্ৰিক্টৰ লগত ৰিলেটেড কিছু কুৱেশ্যন হ'ব পাৰে যে মাজুলী আৰু যোৰহাট সংযোগী সেই ঘাটটোক কি বুলি কোৱা হয়, জাহাজ ঘাটটোক কি নামেৰে জনা যায়, সেইটো হৈছে নিমাতী ঘাট। তাৰপাছত সুধি দিব পাৰে যে টোকলাই চাহ গৱেষণাটো ক'ত আছে, কোন ঠাইত আছে, বা টোকলাই চাহ গৱেষণাটো কেতিয়া স্থাপন কৰা হৈছিল। যিহেতু টোকলাই চাহ গৱেষণা কেন্দ্ৰটো যোৰহাটত আছে, গতিকে যোৰহাট চাহ গৱেষণা কেন্দ্ৰ টোকলাইটো কিমান চনত স্থাপিত হৈছিল, সেনেকুৱা ধৰণৰ কুৱেশ্যন দিব। তাতকৈ বৰ বেলেগ একো বিশেষ কুৱেশ্যন নকৰে। গতিকে নিজৰ ঠাইখনৰ সেইখিনি বিষয় আপোনালোকে জনাটো প্ৰয়োজন। অকল এইটো পৰীক্ষাৰ বুলিয়ে নহয়, বেলেগ পৰীক্ষাৰ বাবেও নিজৰ সেইখিনি বিষয়ে জনাটো প্ৰয়োজন। এতিয়া তোমাক যদি তোমাৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ ওপৰত কুৱেশ্যন কৰাৰ পিছতো যদি তুমি উত্তৰ দিব নোৱাৰা, তেনেহ'লে তেওঁলোকে কি ভাবিব, তোমাৰ মনত কেনেকুৱা অনুভৱ হ'ব, তুমি নিজে ভাবি চোৱা। তুমি যদি নিজৰ ঠাইখনৰ ওপৰতে কুৱেশ্যনৰ এনচাৰ কৰিব নোৱাৰা, তেনেহ'লে কেনেকুৱা লাগিব। গতিকে নিজৰ ঠাইখনৰ বিষয়ে যেনেকৈ নহওক ইউটিউবত চোৱা বা গুগলত চাৰ্চ কৰি চোৱা, ওচৰৰ কোনোবা জনা ব্যক্তিৰ পৰা সুধি লোৱা, কিবা প্ৰসিদ্ধ ঠাই আছে নেকি, বা প্ৰসিদ্ধ কোনোবা ব্যক্তি আছে নেকি, বা ৰাষ্ট্ৰীয় উদ্যান বা এনেকুৱা কিবা বস্তু আছে নেকি, এনেকুৱা বিখ্যাত কিবা বস্তু আছে নেকি আমাৰ ঠাইত, তেনেকুৱা কুৱেশ্যনবিলাক ওচৰৰ কোনোবা জনা মানুহৰ পৰা সুধি ল'বা।